ঈদৰ দিনা যদি মছজিদৰ সন্মুখত গাহৰিৰ মাংস কটা হয় তেতিয়াহলে মুছলমান লোকসকলে বাৰু সহ্য কৰিব পাৰিবনে? तेरी ईद वाले दिन अगर मैं तेरी मस्जिद के सामने सुअर काटूं तुम्हें अच्छा लगेगा? যি ঠাইত নামাজ পঢ়া হয় সেই ঠাইত যদি হিন্দুত্ববাদী নেতাই গৈ হিন্দুত্বৰ শ্লোগান দিয়া আৰু মুছলমান বিৰোধী শ্লোগান দিয়া হয় তেতিয়াহলে বাৰু মুছলমান ভাইসকলে সহ্য কৰিব পাৰিবনে? কেইটামান ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো। এই ভিডিঅ' কেইটা ভালদৰে লক্ষ্য কৰক। একাংশ নিজকে হিন্দুত্ববাদী নেতা বুলি কোৱা ব্যক্তিয়ে এইসমূহ শ্লোগান আগবঢ়াইছে। প্ৰথমে দেখুৱাইছো দিল্লীৰ এই ভিডিঅ'টো, ভালদৰে লক্ষ্য কৰক। দিৱালীৰ দিনা দিল্লীৰ এই ভিডিঅ'টো প্ৰায় 2 মিনিট 17 ছেকেণ্ডৰ এই ভিডিঅ'টোত এই কথাটো স্পষ্ট হৈ পৰিছে নিজকে বজৰং দলৰ নেতা বুলি কোৱা এজন লোকে কেনেদৰে মুছলমান লোকৰ ওপৰত মানসিক অত্যাচাৰ চলাবলৈ চেষ্টা কৰিছে। চাওক দিল্লীৰ এই দৃশ্য। দিল্লীত এখন হোটেলৰ সন্মুখত গৈ উপস্থিত হৈছে বজৰং দলৰ এজন নেতা আৰু তাৰ পিছতে তেওঁ ৰেকৰ্ড কৰিছে এই ভিডিঅ'টো। এই ভিডিঅ'টোত তেওঁ উল্লেখ কৰিছে যে সেই ঠাইটো হিন্দু বসতিপূৰ্ণ অঞ্চল, গতিকে যিহেতু সেই ঠাইত হিন্দু লোক থাকে তেতিয়াহ'লে মুছলমান লোকে কেনেদৰে তাতে হোটেল খুলিব পাৰিব। তাতে আকৌ সেই দিনটো আছিল দিৱালীৰ, গতিকে দেৱালীৰ দিনটোত কেনেদৰে মাছ মাংস বিক্ৰী কৰিবলৈ সক্ষম হ'ল মুছলমান লোক। মুছলমান লোকজনক অৰ্থাৎ হোটেলৰ এই কৰ্মচাৰীজনক উগ্ৰ হিন্দুত্ববাদী বজৰং দলৰ এই নেতাজনে প্ৰশ্ন কৰিছে, যদি ঈদৰ দিনা মছজিদৰ সন্মুখত গাহৰি মাংস কটা হয় তেতিয়াহ'লে বাৰু মুছলমানসকলে সহ্য কৰিব পাৰিব নেকি? শুনাই লৈছো, দেখুৱাই লৈছো এই ভিডিঅ'টো। ये मुकुट संतनगर में मैन मार्केट है और ये मुसलमानों ने अपनी दुकान खोल रखी है। यहाँ कोई एरिया मुसलमानी एरिया नहीं है, टोटल हिंदू रहते हैं यहाँ पे, ठीक है? अबे गांडू तेरे को बोला किसने? अबे तेरी ईद वाले दिन अगर मैं तेरी मस्जिद के सामने सुअर काटूं तुम्हें अच्छा लगेगा? এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হোৱাৰ পিছতে টুইটাৰৰ জৰিয়তে বিভিন্নজনে এতিয়া আলোচনা আগবঢ়াইছে। এজনে টুইটাৰৰ জৰিয়তে লিখিছে, এয়াই নেকি সবকা সাথ সবকা বিকাশ? ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীয়ে সকলো ধৰ্মক সমান গুৰুত্ব দিওঁ বুলি কয়, তেতিয়াহ'লে সকলো ধৰ্মৰ সকলো লোকে সমান মৰ্যাদা লাভ কৰেনে? এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ দিল্লীৰ পিছত গুৰুগ্ৰামলৈ। গুৰুগ্ৰামত এনেদৰে যি ঠাইত মুছলমান লোকসকলে নামাজ পঢ়ে সেই ঠাইত নামাজ পঢ়িব দিয়া হোৱা নাই। চাওক, এয়া পূৰ্বৰ দৃশ্য। ইয়াত এনেদৰে মুছলমান লোকসকলে নামাজ পঢ়িছিল। এয়া ছেক্টৰ 12 এৰ দৃশ্য। এতিয়া চাওক, এয়া শুকুৰবাৰৰ দৃশ্য। শুকুৰবাৰে এই ঠাইত নামাজ পঢ়িবলৈ দিয়া হোৱা নাই। এই ঠাইত পতা হৈছে গোবৰ্ধন পূজা। গোবৰ্ধন পূজা অনুষ্ঠিত কৰি উগ্ৰ হিন্দুত্ববাদী নেতাসকলৰ লগতে বিজেপি নেতা কপিল মিশ্ৰা গৈ সেই ঠাইত উপস্থিত হৈছে আৰু কপিল মিশ্ৰাই উল্লেখ কৰিছে যে মুছলমানসকলক সদায় মুকলি ঠাইত নামাজ পঢ়াৰ অনুমতি প্ৰদান কৰা নহ'ব। তেওঁলোকে মছজিদ নিৰ্মাণ কৰক, তেওঁলোকে মছজিদৰ ভিতৰত নামাজ পঢ়ক, কিন্তু ৰাস্তা ঘাট বন্ধ কৰি তেওঁলোকে নামাজ পঢ়িব নোৱাৰিব। ইফালে কপিল মিশ্ৰাই ৰাজহুৱাভাৱে কয় যে CAA অৰ্থাৎ কাৰ বিৰোধিতা কৰি মুছলমানসকলে ৰাস্তা ঘাট বন্ধ কৰিলে। শ্বাহিনবাগ অঞ্চলত দপদপকৈ জ্বলিল ইটোৰ পিছত সিটো টায়াৰ, কিন্তু দেশত জানো কা বাতিল হ'ল? যদি নাই হোৱা তেতিয়াহ'লে এওঁলোকে আন্দোলন কৰি কি দেখুৱাব বিচাৰে? ৰাস্তা ঘাট বন্ধ কৰি এওঁলোকে কি বুজাব বিচাৰে? কপিল মিশ্ৰাই মুছলমানসকলক টাৰ্গেট কৰি কি মন্তব্য দাঙি ধৰিছিল অলপ শুনাই লৈছো। हमने शाहीन बाग में देखा था, ये सारी सड़कें बंद करके क्या तमाशा किया गया था। क्या हुआ? हो गया CAA वापस? हो गया? কপিল মিশ্ৰাৰ এই কথাৰ পিছতে গুৰুগ্ৰামৰ 3টাকৈ অঞ্চল, যি 3টা অঞ্চলত নামাজ পঢ়া হয় মুকলিত, সেই 3টা অঞ্চলতে কিন্তু নামাজ পঢ়া দেখা নগ'ল। সেই 3টা অঞ্চলতে এনেদৰে গোবৰ্ধন পূজা অনুষ্ঠিত কৰা হ'ল। গোবৰ্ধন পূজা অনুষ্ঠিত কৰি কপিল মিশ্ৰাৰ সহযোগীসকলে ক'লে যে প্ৰথমে মুকলি ঠাইত মুছলমান লোকসকলে নামাজ পঢ়ে আৰু তাৰপিছতে তেওঁলোকে মছজিদ স্থাপন কৰে আৰু মছজিদ স্থাপন কৰি সেই ঠাই তেওঁলোকে দখল কৰে। অৰ্থাৎ এয়া এক প্ৰকাৰৰ জিহাদ, এয়া মাটি দখল কৰাৰ জিহাদ, এয়া ভূমি জিহাদ। উল্লেখযোগ্য যে গুৰুগ্ৰামৰ 37টা ঠাইত প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল ইছলাম ধৰ্মী লোকসকলক নামাজ পঢ়িবৰ বাবে। পিছে স্থানীয় লোকে আপত্তি কৰাত তাৰে 8 ঠাইৰ পৰা সেই অনুমতি বাতিল কৰা হৈছিল আৰু যিসমূহ ঠাইত সেই অনুমতি প্ৰদান কৰা হৈছিল সেই ঠাইতেই প্ৰতি শুকুৰবাৰে এনেদৰে জুম্মাৰ নামাজ পঢ়িবলৈ আহে ইছলাম ধৰ্মী লোকসকল, কিন্তু তেওঁলোকৰ নামাজত এটা বাধা প্ৰদান কৰা হৈছে আৰু সেইবাবে হয়তো ইছলাম ধৰ্মী লোকসকলৰ লগতে ইছলাম ধৰ্মী নেতাসকলে এনেদৰে গৰজি উঠিছে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে এয়া ইছলামৰ প্ৰতি থকা ঘৃণাৰ বহিঃপ্ৰকাশ। ইফালে এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে হিন্দুত্ববাদী নেতাসকলে কৈছে যে সদায় মুছলমান লোকসকলক মুকলি ঠাইত নামাজ পঢ়াৰ অনুমতি প্ৰদান কৰা নহ'ব, কাৰণ মুকলি ঠাইত নামাজ পঢ়াৰ অনুমতি প্ৰদান কৰিলে সেই ঠাইৰে আহ যাহ কৰিবলৈ অসুবিধা হয় সাধাৰণ জনতাৰ। এই বিষয়টোৱে এটা তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশতে এই বিষয়টোৱে এটা আলোচনাৰ বিষয় হৈ পৰিছে। সমগ্ৰ দেশবাসীয়ে এই সন্দৰ্ভত আলোচনা তথা চিন্তা চৰ্চা কৰিছে। টুইটাৰ এই সন্দৰ্ভত গৰম হৈ পৰিছে। আপুনি বাৰু এই সন্দৰ্ভত কি ভাবে? আপুনি বাৰু এই সন্দৰ্ভত কি চিন্তা কৰে? কমেণ্ট বক্সত গৈ লিখিবলৈ একেবাৰেই নাপাহৰিব। কিন্তু মনত ৰাখিব,
ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াতে প্ৰতিটো ধৰ্মৰ লোকৰ সমান অধিকাৰ আছে জীয়াই থকাৰ ধৰ্ম প্ৰচাৰ কৰাৰ আৰু ধৰ্মত বিশ্বাস ৰখাৰ ইমান সময় আপুনি উইথ টাইম চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ